নমস্কাৰ, আপোনালোক সকলোলৈ দীপাৱলীৰ অলেখ শুভকামনা জনালোঁ। আপোনালোকৰ সকলোৰে জীৱন দীপাৱলীৰ পোহৰে ৰঙীন হৈ পৰক, তাকেই অন্তৰৰ পৰা কামনা কৰিলোঁ। ভিডিঅ'টো আছিল যোৱাকালিৰ। অফিচৰ পৰা হাফ ডে লিভ লৈ আহি ঘৰত এনেদৰে আলপনা আঁকিলোঁ। জনাই নজনাই মই কিন্তু প্ৰত্যেক বছৰে ঘৰত আলপনা আঁকিমেই। দীপাৱলী বুলি ধুনীয়াকৈ সাজি কাচি ল'লোঁ আৰু চাকিবোৰ জ্বলাবলৈ ল'লোঁ। তুলসীৰ তলত এখন শৰাইও আগবঢ়ালোঁ। ঘৰৰ মন্দিৰৰ সন্মুখত কেইগছিমান বন্তি জ্বলাই দিলোঁ। পদূলিৰ মুখত আৰু বাউণ্ডাৰী ৱালবিলাকৰ ওপৰতো এনেদৰেই মই বন্তি জ্বলাওঁ প্ৰত্যেক বছৰে। এই দীপাৱলী উৎসৱটো আচলতে সকলোৰে প্ৰিয়। সকলোৱে নিজৰ ঘৰখন খুব সুন্দৰকৈ সজাই তোলে। যোনে যেনেদৰে পাৰে তেনেকৈয়ে সজায়। ময়ো আমাৰ ঘৰখন সজাবলৈ চেষ্টা কৰিছিলোঁ। তাকেই ভিডিঅ' আকাৰে মই অকণমান ৰাখি থৈছোঁ। আপোনালোকৰ নিশ্চয় মন গৈ আছে মইনো কেনেকৈ সজাইছোঁ তাকে চাবলৈ, নহয়নে বাৰু? সেয়েহে আপোনালোকলৈ মোৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। এই আলপনাটো মই গছৰ পাতেৰে বনাইছোঁ। কেনেকুৱা হৈছে ক'বচোন? আৰু এয়া হ'ল ৰংগুলিৰে বনোৱা আলপনা। আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ গোটেই ঠাইখনৰে দেৱালীৰ দৃশ্য। ফটকা ফুটাই মই কিন্তু বৰ ভাল পাওঁ। এয়া ফটকা কিনিবলৈও গ'লোঁ সন্ধিয়া সময়ত। থেংক ইউ। এয়া আছিলে মোৰ খুৰাৰ ল'ৰা। সি সকলোকে দেৱালীৰ শুভেচ্ছা জনাইছে আৰু এইয়া টিকলা টিকলা কেইটাই দেৱালীৰ ফটকা ফুটাই আছে। তাতো অকণমান সময় ৰখি ভিডিঅ' বনালোঁ। আমাৰ ঘৰৰ একেবাৰে কাষতে আকৌ কালী পূজা প্ৰত্যেক বছৰেই হয়। তালৈকেনো পূজা কিমান আগবাঢ়িছে চাবলৈ গ'লোঁ। আমাৰ ঘৰৰ ওচৰত কিন্তু সকলো ধৰণৰ পূজাই চলি থাকে। সেয়েহে আমাৰ পৰিৱেশটো খুব ভাল লাগে। পূজা আৰম্ভ হ'বই, গতিকে দৌৰা দৌৰিকৈ ঘৰৰ পৰা চাকি বন্তি লৈ গ'লোঁ আৰু এখন শৰাইও আগবঢ়ালোঁ তাত। যোৱাকালিৰ দিনটো সম্পূৰ্ণৰূপে মই ব্ৰতত আছিলোঁ। আমাৰ ওচৰ চুবুৰীয়াৰ লগত মোৰ প্ৰায় দেখা দেখি নহয়েই, কাৰণ ৰাতিপুৱা ওলাই যাওঁ আৰু ৰাতি ঘৰত আহি পাওঁ। এনেদৰে পূজা পাৰ্বণতেই সকলোৰে লগত লগালগি হয় আৰু কথা আদান প্ৰদান হয়। কোনোবাই আকৌ মোক কি কৈছে জানেনে? বাইদেউ, ভিডিঅ'ত মই আহিমনে? ভিডিঅ'ত আমাক আনিবনে? কিয় নানিম বাৰু? এয়া বাইদেৱে আকৌ মোক জোকাই আছে। 108 গছি বন্তি যেতিয়া কালীমাৰ চৰণত জ্বলাই দিয়া হৈছিলে, পৰিৱেশটো যে কেনেকুৱা ধুনীয়া হৈছিল, কি মনোমোহা পৰিৱেশ। এই বন্তিৰ পবিত্ৰতাৰ পোহৰে দূৰ কৰক মনৰ অন্ধকাৰবোৰ। তাৰেই শুভকামনাৰে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা পুনৰবাৰ যাচিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।